हेलो एवरीवन मैं अन्य এটা ভিডিওলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মানুহৰ এই ব্যস্ততাপূৰ্ণ জীৱনটোত মানুহৰ জীৱনৰ ৰং হাঁহি ধেমালিবোৰ পাৰ হৈ গৈছে। যিহেতু আজি বিশ্বকৰ্মা পূজা, আজি আমাৰ মা দেউতা আৰু মানুহজন ঘৰতে আছে। সেই ভাবিলো গোটেই চাৰিজনে আজি আবেলিটো একেলগে পাৰ কৰো। বলকচোন চক আজি আমি কলৈ যাওঁ। ৰব আমি আকৌ কলাক্ষেত্ৰলৈ অহা নাই দেই। এয়া বীৰাংগনা সাধনী কলাক্ষেত্ৰ। এয়া হল যোগীবাৰী। ৰব আমি যোগীবিললৈ অহা নাই আকৌ। বলকচোন চাই যাওক আমি কলৈ যাওঁ। এয়া আমি পাই গলোহি। আচলতে আমি মেলুহালে আহিছিলোঁ। এয়া ভিতৰলৈ সোমাই যাওঁতে গোটেই আন্ধাৰ লাগিছে দেখিছেনে। মোক কিন্তু সোমাই যাওঁতে অকণ ভয় লাগিছিলে কিবা। তাৰ পৰা আমি লাহেকৈ সোমাই গ'লোঁ ভিতৰলৈ। বলকচোন কি আছে চাওঁ ভিতৰত। এয়া শিকলিবোৰ দেখিছেনে ইমান গধুৰ। পপাই কৈছে বোলে দাঙিব নোৱাৰোঁ দেই মই। পপাই আমাক খুব ধেমালি কৰি থাকে। এইজনাচোন আকৌ এই ভাগতে ধৰিলেই। নাই ধেমালি কৰিছে। এইবোৰ দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে বস্তুবোৰ। সঁচাকৈ ভাল লাগিলে। পপাই বোলে এবাৰ যুদ্ধ কৰি বোলে পপা ভাগৰো লাগিলে। এয়া শুই লৈছে পপাই অকণ ভাগৰ লগাত। তাৰ পৰা শাহু বোৱাই মিলি পিনি আমি খুন্দনাত খুন্দিব ল'লোঁ। পিছে একো নাই খুন্দনাত, এনেহে খুন্দিছোঁ মানে প'ষ্ট দিবলৈ। এয়া মাক কৈছোঁ আপুনি ঢেকি দিছে হয়, মোক আকৌ তেজীমলা নকৰিব। মায়ে কৈছে একো নাই। এয়া পপা হাঁহি দেখিছে নাচ লগতে। মায়ে গালি পৰাত আকৌ এয়া নামি দিলে। আচলতে এয়া হ'ল গৰু গাড়ী। মই কিন্তু এইবাৰ প্ৰথম উঠিছোঁ দেই। আচলতে ইয়াত দেখুৱাবলৈ বহুত বস্তু আছিল। আমাৰ অহা দেৰি হ'ল বাবে আন্ধাৰ হোৱাত দেখুৱাব নোৱাৰিলোঁ। আমাৰ এই চাৰিজনীয়া পৰিয়ালটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। আৰু লগতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই।